তো নমস্কাৰ গাইছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বাকীটো আপোনালোকে গমেই পায় মই কোন, জানাইতো আপোনালোকে। বাকী বাৰু বাদ দিলোঁ, অচিনাকিৰ মাজত চিনাকি হৈ থাকিম পিছত। আজি মানে ধেতি মানে এটা কাম ক'লে, মই হঠাৎ ফোন কৰি পেলাই কৈছি পাৰ্থতো আজি অলপ 100 টাইপৰ এটা জাগা চাওঁ। আমাৰ ওচৰৰে এখন বালা পথাৰ আছিল, ইয়াতে গোটেই বেলেগ একো নাই, গোটেই শ্মশান। ইয়াতে চব মানুহ মানে শ্মশান মানে পুৰা হয় চব। তো সেনেকুৱা জাগা এটা চাইছোঁ। আজি তাৰমানে সি কৈছে আজি এটা তহঁতৰ তেল চুৰা আৰু মোক বোলে সি এটা চেলেঞ্জ দিয়ে, মানে নাইট কেম্পিং থাকিব লাগে। কোনে গোটেই ৰাতিটো থাকিব পাৰে, যদি থাকিব পাৰে গোটেই কমপ্লিটেই আৰু গোটেই মানে এবাৰ মোৰ লগত আছে টিংকু ভাই কেমেৰাটো ধৰি আছো গোটেই চাইডটো। তো বেলেগ একো নাই, গোটেই চাইডে পথাৰ। আপোনালোকে দেখা পাইছে গোটেই বাঁহতল জংঘলে জংঘল। এই এবাকে ধাননি পথাৰ আছে, এবাকে পথাৰ চথাৰ ধৰি দিয়ে, এইগিলা গোটেই বাঁহতল, গোটেই বাঁহ। কিন্তু ৰাতি ইয়াতে বহুত ডেঞ্জাৰাছ ভয় লাগে। এবাৰ পুখুৰী চুখুৰী আছে কাৰোবাৰ নাই। ৰাতি আমি ইয়াতে বাহানি জাগা এটাত মানে ষ্টে কৰিম। বাকী যি নহওক, মই মানে ভিডিঅ'টো এতিয়া আৰম্ভ কৰাৰ মানে ইন্ট্ৰটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো। ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকিব। বাকী এইখিনি জাগাত ৰাতি কি হয় নাজানো। এটা কি ধুতি মানে আহিছে টিংকু ভাই, মাথাটো পাগলা আছে অলপ। মানে কি হৈছে এটা তোমাৰ মানে নাইটটো ওলাই ল ৰবা, ইয়াতে তোমাৰ হেৰি তুমি আইটো কৈ থাকিবা আৰু কেমেৰা। বাকী যি নহওক, তোমাক মানে কথা এটা সুধো, এখানি জেগাত কি ভূত আছে নেকি? ইয়াতে তই কি জানা, ৰাতি অলপ প্ৰব্লেম হয় গম পানে, চাউণ্ড টাউন ওলাই। মানে আমাৰ ঔতল ভুটা বুলি কয় না। যি নহওক ঔতল আজি দেখা যাব। আৰু মেইন বস্তু হ'ল আজি মানে দেখা পোৱা মানে যি দেখা যায় দেখা যাব। নাইট কেম্পিং আমি কৰিমেই। বাকী যি নহওক আপোনালোক লগ পাই আছো। আৰু মানে বাকী যি ভিডিঅ'খানিত যি বস্তু আহে চব দেখাই থাকিম, আমাৰ ভাল বেয়া যি আহে দেখাই থাকিম। বাকী এইগিলা চব আনকাতে হ'ব, নো প্ৰব্লেম। এতিয়া অলপ বজাৰৰ কাম আছে, মই বজাৰ চজাৰখানি কৰি লওঁ। তাৰপিছত ডাইৰেক্ট একদম ৰাতি গধূলি মানৰ পৰা আমি যেতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিম। আৰু এতিয়া মই ইন্ট্ৰটো আৰম্ভ কৰি ল'লো, জাগাখিনি ধুনীয়াকৈ অলপ আপোনালোক দেখাই লৈছো। এইখিনি জেগাত আমি ক'ত থাকো কি থাকো নাজানো, এইফালে থাকিম আৰু খালপাৰৰ চাইডে। তো বাকী এইখিনি জেগাত আমি ভিডিঅ'টো কৰা যাব আৰু আপোনালোকক দেখাই থাকিম। সেয়ে আৰু কথা, এতিয়া বজাৰখিনি কৰোঁ, ডাইৰেক্ট গধূলি কেম্পত আমি গোটেইকেইটাই একেলগে লগ হৈ। টিংকু ভাই আছে মোৰ লগত। টিংকু ভাই ক'ত যাবা এতিয়া এই ৰাতি? তো সেইটোৱেতো মানে মেইনলি কি হ'ল, আমি বজাৰটো কৰাই নাছিলোঁ। বহুত টাইম হ'ল, বৰষুণ দিছিল। মই হ'লো কেম্পিং চেম্পিং একো নহয়, এতিয়া বজাৰখানি বঢ়িয়াকৈ কৰি আহোঁ। আমাৰ কোনে সৰু চকত যাওঁ, টিংকু আৰু মই আছোঁ। বাকী অলপ কি খাম আৰু তাতে বস্তুখিনি লৈ ল'ম, আপোনালোকে গম পাই থাকোঁ। বাকী এতিয়া টাইমো গুচি যাই আছে, আমাৰ খাই লৈহে কিজানি কেম্পিং ষ্টাৰ্ট হ'ব না, সেনেহেন লাগছি। বাকী আৰু এতিয়া পথাৰৰ মাজে মাজে আমি যাই আছোঁ। নিশ্চয় হ'ব। ফাইনেলি ইমান দেৰিকৈ হ'লেও আমি বস্তু আনি লৈ লোৱা কি আজি মাংসই নাপালোঁ বে। কেনে ভিৰ হৈছে কচোন? বহুত। এইফালে আমাৰ বহুত মানুহ। মেইন বস্তু এটা কথা কওঁ, মানে বহুত টাইম আজি মাংসৰ কাৰণে ৱেইট কৰিছোঁ নেকি ভাই। 60 মানুহ 2 কেজি মাংস, সেইটোৱে কথা। বাকী যি কি নহওক, আমি পথাৰত আজি কেম্পিং কৰাটো কৰিমেই। ওপৰৰ ফালে বৰষুণো আহি আছে, আন্ধাৰৰ অৱস্থা। এতিয়া মই যাই আছোঁ ঘৰলৈকে, ঘৰত যোগাৰখিনি কৰি লওঁ, তাৰপিছত আমি ডাইৰেক্ট পথাৰ নেকি কিবা এটা হ'ব আজি ন। কিবা এটা মুখ ঘেন নাই নেকি তোৰ? নহ'লে কাকাত ইমান তাই কি জানিছে বাপৰে বাপ দেৰি মুছান চকু তকু লাল হয়। কি হয় কাকা? কেমেৰাডাল যে অন কৰি লৈ গৈছে, আমাৰ অলপ খবৰ দিবিচোন। কেমেৰা যদি এতিয়া অন হৈ যায় নেকি? বৰষুণ আছে কাকা, ভগত সিং সিহঁতে কাম চাম ষ্টাৰ্ট কৰিছে। ঐ আলু চালু ক'ত খুঁজা নাই? জ্বলা হ'ব দেই, আছে আছে চব আছে। বাকী এইবিলাক ক'ত? বাকী এতিয়া মই কেম্পৰ তাকে গেলি যাবা শুনছা। তো আজি মই লগ নাপাম, খানাটো ভালকৈ বন বেহালি শুনছা। খানা বেহালি কিন্তু কথা বেয়া আছে দে। বাকী এই চাঙি পথাৰত ধুনীয়াকৈ আহি গৈছোঁ। এইভাগে ইয়াতে কেম্প চেম্প পাতা ৰেডি কৰি আছে। এইবাৰ পুখুৰী চুখুৰী গোটেই পথাৰ একো দেখা দেখি নাই, গোটেই আপোনালোকে দেখিছেনে। আৰু গোটেইখিনি আমি ইয়াতে পথাৰত থকা হ'ব। বাকী ইয়াতে কাষৰ ফালে খানা বনাব, আমাক খবৰ ল'ব আহি থাকোঁ। আৰু কেম্পৰ ভিতৰত থাকিম আমি তেল চোৰা আৰু মই। তো চেলেঞ্জটো আমাক দিয়া গৈছে, একচেপ্ট মানে কৰিছোঁ পুৰা। আৰু মই পুৰা একদম ৰাতিপুৱালৈকে থাকিমেই, যি নহওক যি দেখা পায় চব চাই থাকিম মই। বাকী বাৰু এইগিলা গোটেই বন পথাৰৰ মাজত বাকী কাম চলি আছে। তো বাকী ৰাইজ বেলেগ একো নহ'লেও আমাৰ টেণ্টৰ কাম চলি গৈছে। কিন্তু এইটো কি বনচাই ভাই? হা আধা ঘণ্টাৰ বেছি ওপৰ লাগিলে এইটো বনবাই পৰা নাই। আৰু মইতো আজি জীৱন প্ৰথম এইগিলা আজি থাকিব আছোঁ, কিন্তু মই বাৰু নাজানো। মই ইহঁতৰ থাকিও পাইছে, কিন্তু কি হৈ থাকিলে। বাকী আমাক চেলেঞ্জটো মানে অলপ পিছত আৰম্ভ হ'ব ধুনীয়াকৈ। বাকী এফালে টেণ্টটো ধুনীয়াকৈ বনাই আছে, আমি ধুনীয়াকৈ পথাৰততো থাকিমেই। বাকী আজি কি হয় নাজানো। আৰু ধুনীয়াৰ মহ গাইছ, এই চাকচো জংঘল উৰি আছে পুৰা মহ, একদম বহুত কামাৰ খাইছোঁ। বাকী যি নহওক এফালে আমাৰ কাম চলি আছে। গাইছ আমি এনেকৈ টেণ্ট লৈ শ্মশানত দেখি যাই আছোঁ। এতিয়া অৱস্থা নাই। সেই কি টিংকু ভাই, টিংকু ভাই কেনে
একদম এক্সট্ৰিম আৰু কেনেকুৱা লাগছে আজি আপোনালোকেতো ভাল লাগছে না এই বাপ লগা কিন্তু আজি আমাৰ অৱস্থা চাওক আজি দৰা কইনা যি দাঙি লৈ গৈছিল আগতে সেনেকুৱা লাগছে বাকী আমি বহুত ধুনীয়াকৈ টেণ্টটো লৈ যাই আছোঁ পথাৰ মাজত তো বাকী গাইছ এতিয়া আমি এই টেণ্টৰ ভিতৰত সোমালোঁ আৰু আৰম্ভ হৈ গ'ল আমাৰ মানে নাইট কেম্পিঙৰ যাত্ৰা একদম অৱস্থা বেয়া মানে গৰম এবাৰ আমাৰ কাকা আছে তো আছেনে মুছে যি নহওক বাৰু আজি গম পাবি এই কাৰ লগত থৈছি মই এইগিলাখান মানে দেখাটো সৰু আৰু এতিয়া অৱস্থা বেয়া অৱস্থা মানে সাংঘাতিক বেয়া অলপ তিউৰিয়ে আছে যদি কেনে কৰা নাথাকে মোচন বাকী আন্ধাৰত যি হৈ দেখা যাব কিন্তু শ্মশান দে চাৰ খাই দে তোমাৰ জানিবি এতিয়া হাঁহি আছে তো গম পাবি ফাটব অলপ পিছত বাকী গাইছ আমাৰ আৰম্ভ হৈ গ'ল আৰু জিন্দাই থাকক লগত আপোনালোকে দেখা পাব টেনশ্যন নাই বাকী আমাৰ ধুনীয়াকৈ মহৰি চহৰি টনি টেণ্টৰ ভিতৰত মহৰিও আছে ধুনীয়াকৈ খালী অৱস্থা এই বাকী চাওক আপোনালোকে কোনো এটা মানুহ নাই একদম মানে নিৰল নিস্তব্ধ বাকী এটা আমাক খবৰ ল'ব আহি থাকিব বুলি কৈছে মাজে সময়ে বাকী আমি খানাটো খোৱা নাই নহয় ভাত চাতটো আমাক দিবাই আহিব বুলি কৈছে আমাক কিছুমান ঠাণ্ডাটো কৰি গ'লে ঠাণ্ডা দি গৈছে বাৰু বাকী আছে তো বাকী আমি এতিয়া হেৰি কৰোঁ অলপ ৰেষ্ট লওঁ তো বাকী গাইছ ৰাতি 12টা বাজি গ'ল ইমান দেৰিলৈকে ভাত দিয়া নাই তুমি হা ৰান্ধনীটো বেয়া হৈছে আমাৰ ধুনীয়াকৈ আনিছি এবাকে দিছে কাকা কি পচন্দ হৈছে না খানা এইটো মাংস খাব লাগিব যি দিলি মাংস দুটা মাংস কি দিছে কি ভাবি তই চ্যালেঞ্জ কৰিছে বাবু হ'লে ফেচিলিটি দিব লাগে সেনেকৈ হ'ব নেকি কথা গিলা কি নেকি মাংস আলু দিছি এইগিলা কোনোৱে খায় সেনেকৈ কেনে কৰে কেনে কৰে ভাই দে মাংস দিম নেকি দে হ'ব দে বাকী আমাৰ ভাত চাত আনিছে ধন্যবাদ বহুত নেমু টেঙা কৰে দে বাকী আমি এবাকে গোটেই যোগাৰখিনি লৈ লৈছোঁ এই ৰাতি দে টিংকু ভাই ধন্যবাদ তো বাকী গাইছ আমি ধুনীয়াকৈ মাংস চাংস লৈ ল'লোঁ এইফালে লৈ ল'লোঁ ঐ বাপৰে বাপ ঘামি গৈছে আৰু হনে আমি মানে বতাহ চতাহ নাই ছাৰ এতিয়া তাকেইতো কিমান নিৰল নিস্তব্ধ জেগা হা মই খানা ষ্টাৰ্ট কৰিলোঁ উৎকৃষ্ট মানৰ খানা বুলি ক'ব পাৰি আৰু এই ৰাতি খাই আছোঁ বাজি পিছফালৰ পৰা লম্বিয়াই আৰু গম নাপাম আৰু ৰাতিপুৱা লাগি গম পাম ধুনীয়াকৈ খাওঁ এতিয়া ৰাইচ ইমান মহ আমাৰ ৰাতি টেণ্টত যি আছিলোঁ গমেই নাপাওঁ ইমান টোপনি আহি গৈছিল ঘুমাই আছোঁ গোটাই কুঁয়ে বাছ লাগিছে একদম ঘামত অৱস্থা নাই সেইফালে তেল চৰে ঘুমাই আছে পূৰা মহৰ আমাৰ চাউণ্ডটো শুনিছোঁ আপোনালোকে একদম ভনভনি আছে বাকী এতিয়া কোনো নাই গাইছ পোহৰ হৈছে ঘুমাই থাকিম আৰু এতিয়া নিবে আগ লাগি ইয়াতে বেয়া আৰু তো গাইছ গুড মৰ্ণিং উঠিলোঁ আমি ধুনীয়াকৈ পোহৰ হ'ল একদম অৱস্থা নোহোৱা হৈছে মহে কামুৰি চাওকচোন চেহেৰা তেহেৰা একদম নাই কামেই নাই গেঞ্জিটোৰ মানে অৱস্থা নাই পুৰা চোলাটো পিন্ধি ল'লোঁ এতিয়া ধুনীয়াকৈ আমাৰ কেম্পিং শেষ হৈ গ'ল ইয়াতে আসলোঁ আৰু এইফালে পূৰা একদম শ্মশান তখান লাঙি ধৰাব নাপায় এইফালে ঘৰটো দেখাই পাইছে আপোনালোকে ইয়াতে ৰাতি পূৰা পাৰ কৰিছিলোঁ বেৰাৰি পাৰে কিন্তু অৱস্থা নাই একো আমাৰ লগত একো বেলেগ কাম হোৱাই নাই আমি ধুনীয়াকৈ আপোনাৰ থাকিলোঁ ৰাতি আমাক খানা পিনাও দিছে ইয়াতে বাকী 30 মানৰ চেলেঞ্জ আমি একচেপ্ট কৰি ল'লোঁ যেনেকৈ নহওক তেল চূড়া আৰু মই ধুনীয়াকৈ পাৰ কৰিছোঁ তো এতিয়া ধুনীয়া ছাকচেছফুল গিফ্টটো লোৱাৰে কথা এতিয়া টেনশ্যন নাই আৰু বাকী আপোনালোকক দেখাই থাকিম আৰু যি আছিল লাষ্ট আৰু বেলেগ একো নাই আমি উঠিলোঁ আৰু তেল চূড়া উঠি পেলাই গ'লেই বাৰু এতিয়া মই যাওঁ আৰু যাই আৰু ফ্ৰেছ চেছ হওঁ ঘৰত যাওঁ তাৰপিছতো এই পথাৰৰ মাজত থকা ধেমালি নহয় গাইছ আৰু এইটোৰ ভিতৰত বিশেষকৈ ইয়াতে থকা একদম ধেমালি নহয় বহুত ৰিস্কি বাকী কৰণ কেনে লাগিল ৰাতি এই বম পূজা আমি শ্মশানত থাকিলোঁ গাইছ বাকী যি নহওক এইটো ধুনীয়া এটা এক্সপিৰিয়েঞ্চ কৰিলোঁ কৰণৰ লগত বাকী যিহেতু আমাক 30 মানে চেলেঞ্জটো দিছিল মোবাইল দিছোঁ বেলেগ চেলেঞ্জ দিলে কিন্তু বাকী সেইটো বাদ দি শ্মশানৰ কাষত আছিলি কিবা এনে ভাইব পাইছে নেকি অৰিজিনেল সুধছে মই থাকি পাইছিলোঁ একবাৰ আমি পোৱা নাছিলোঁ তহঁতে পাইছে নাই একো পোৱা নাই ন আমি বিন্দাছ গান শুনিছোঁ খাইছোঁ ঘুমিছোঁ সেই ৰাতিপুৱা উঠিছোঁ বৰষুণ দিছে আৰু বাকী ধুনীয়া চেলেঞ্জ দিছিল আৰু যেনেকৈ উইনাৰ দুটা হ'ল আমাৰ এটা মানে এটা নিয়ম আছিল যদি ইউ ওলাই ইউ হাৰিব আৰু ইউ উৰলে ইউ হাৰিব আৰু 3 টাইপ দিছিলোঁ কিন্তু দুই ধুনীয়াকৈ থাকিল তো সেইটো কাৰণে উইনাৰ হিচাপে এটা গিফ্টটো পাব ভাল লাগিল আৰু সেইটো ভাল লাগিল গাইছ বাই আজিলৈ দিছোঁ